হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে। ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। পৰিৱৰ্তন আচলতে কিছুমান পৰিৱৰ্তন আমি নিজে কৰিব লাগিব। প্ৰকৃতিৰ পৰিৱৰ্তন হয়, হঠাৎ বৰষুণ আহে, ধুমুহা আহে, গাজনি আহে, বিজুলী ঢেৰেকনি আহে, কিন্তু মানুহবোৰে নিজে নিজক পৰিৱৰ্তন কৰিব লাগিব। আজি মই যদি নিজে নিজক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, মই যদি আনক কওঁ তুমি নিজে নিজক সলনি কৰা, তুমি নিজে নিজক পৰিৱৰ্তন কৰা, অস্বাভাৱিক, সেইটো কেতিয়াও কৰিব নোৱাৰে। যদি তুমি নিজে কিবা এটা কৰিবলৈ বিচাৰিছা, তেতিয়া তুমি নিজে নিজক পৰিৱৰ্তন কৰিব লাগিব। ধৰি লওক মই কিবা এটা কৰিবলৈ বিচাৰিছোঁ, প্ৰথমতে মই নিজে নিজক শুদ্ধ কৰিব লাগিব। মোৰ যিখিনি বেয়া গুণ আছে, সেই বেয়া গুণখিনি মই নিজে ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু মোৰ ওচৰতে যদি বেয়া গুণ থাকে, মই যদি আনক কওঁ তোমাৰ এইখিনি বেয়া গুণ আছে, তুমি ভাল কৰা, কিন্তু সেইটো পৰিৱৰ্তন বা সলনি কেতিয়াও নহয়। কাৰণ মই নিজে ভুল কৰিছোঁ, কিন্তু মই নিজে ভুল কৰি আনক ভুলটো শুদ্ধ কৰিবলৈ কৈছোঁ, কিন্তু এনে পৰিৱৰ্তন কেতিয়াও নহয় বা এনেকৈ কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰি। এই পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি মই আপোনালোকৰ ওচৰলৈ এটা সৰু কাহিনী লৈ আহিছোঁ। ভাবিছোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ কৰি চাব। এখন দেশত এজন সমৃদ্ধিশালী ৰজা আছিল। ৰজাজনে এদিন তেওঁ ওচৰৰে এখন চহৰত ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে তেওঁ বহুত কষ্ট অনুভৱ কৰিছিল, কাৰণ তেওঁ বহুত দিনৰ মূৰত ফুৰিবলৈ গৈছে আৰু তেওঁ খোজকাঢ়ি গৈছিল। তেওঁ কষ্ট এইকাৰণে অনুভৱ কৰিছিল, ৰাস্তাটো খলা বমা আছিল, ক'ৰবাত শিলগুটি পৰি আছে, ক'ৰবাত দ গাঁত আছিল। আৰু তেওঁ যেতিয়া উভতি আহিছিল, উভতি আহোঁতে তেওঁ ভৰি দুটাত যথেষ্ট বিষ অনুভৱ কৰিছিল। পিছত যেতিয়া ৰজা উভতি আহি ৰাজপ্ৰসাদলৈ সকলো সৈন্যকে আমন্ত্ৰণ জনালে। সেইমতে সকলো সৈন্য ৰাজপ্ৰসাদলৈ আহিল। আৰু যেতিয়া ৰাজপ্ৰসাদলৈ আহিল, ৰজাই ক'লে সেই ৰাস্তাটো বহুত বেয়া, বহুত খলা বোমা আছে, ক'ৰবাত শিল আছে আৰু ক'ৰবাত নাই। তোমালোক সকলো যোৱা, সেই ৰাস্তাটো লগ লাগি চামৰাৰে সমান কৰি দিয়া। সকলো সৈন্যই ৰজাৰ কথা শুনিছিল, কিন্তু তাৰ ভিতৰত এজন সৈন্যই কৈছিল, মহাৰাজ, ৰাস্তাটো যদি চামৰাৰে সমান কৰি দিব লাগে, তেনেহ'লে আমাৰ বহুত টকাৰ প্ৰয়োজন হ'ব আৰু লগতে বহুত গৰুৰ মৃত্যু হ'ব। এইকাৰণে মোৰ হাতত এটা উপায় আছে। ৰজাজনে সুধিছিল, কি উপায় আছে? তেতিয়া সৈন্যজনে কৈছিল, আপুনি সামান্য চামৰা কাটি আপোনাৰ ভৰি দুটাত মেৰিয়াই নলয় কিয়? তেতিয়া আপোনাৰো ইমান কষ্ট নহয়, টকাৰো ইমান প্ৰয়োজন নহয় আৰু গৰুৰো ইমান মৃত্যু নহয়। সৈন্যজনৰ কথা শুনি ৰজাই তেওঁক ক'লে, আপুনি আজি মোক বহুত ভাল পৰামৰ্শ দিলে, আপোনাক মই মোৰ ফালৰ পৰা পুৰস্কৃত কৰিম। সৈন্যজনৰ কথা শুনি ৰজাই আন এজন সৈন্যক ক'লে, ঠিক আছে, তুমি যোৱা, মোৰ কাৰণে চামৰা লৈ আহা। আচলতে ৰজাজনে যে কৈছিলে যে ৰাস্তাটো চামৰাৰে সমান কৰি দিব লাগে, হয়, গোটেই ৰাস্তাটো যদি চামৰাৰে সমান কৰি দিলেহেঁতেন বহুত টকাৰ প্ৰয়োজন হ'লহেঁতেন আৰু বহুত গৰুৰ মৃত্যু হ'লহেঁতেন। কিন্তু সেই সৈন্যজনৰ বুদ্ধিৰ কাৰণে টকাখিনিও অপচয় নহ'ল আৰু গৰুৰ মৃত্যু নহ'ল। সেইকাৰণে ৰজাজনে নিজক পৰিৱৰ্তন কৰিলে আৰু এযোৰ চামৰাৰ জোতা তৈয়াৰ কৰিলে, লগতে ভৰিটো অলপ চামৰা মেৰিয়াই ল'লে। তেওঁ যেতিয়া দূৰত ফুৰিবলৈ যায় খোজকাঢ়ি, সেই চামৰাখিনি মেৰিয়াই লগত লৈ যায়, নহ'লে সেই চামৰাৰ জোতাযোৰ লৈ যায়। এইকাৰণে প্ৰথমতে আমি নিজক পৰিৱৰ্তন কৰিব লাগিব। যদি আমি নিজকে পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আনক আমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰোঁ। ধন্যবাদ জনাইছোঁ চাই থাকিব আগলৈ ভিডিঅ'বোৰ।